হাই বন্ধুসকল, নয়ন ডিস্কভাৰী ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। কেইজনমান বন্ধুসকলে মোক পানৰ পুলিৰ কথা কৈছিলে, এইকাৰণে মই পানৰ পুলিৰ ওপৰত আজি এটা ভিডিঅ' বনাইছোঁ আৰু ইয়াত পানৰ পুলিৰ বিষয়ে ক'ম। চাই লওক, এইবিলাক পান গছ। আপোনালোকৰ পুলি লাগিলে এইবিলাকৰ পৰা কাটিং কৰি দিব পাৰিম মই, আপোনালোকে ল'ব পাৰিব। এইটো চাওক, জেঠ আহাৰ মাহতে পানৰ পুলি ৰুব পাৰি, মানে তেতিয়া বৰষুণৰ টাইম থাকেতো, এইকাৰণে আপোনালোকে আহাৰ মাহত বা জেঠ মাহত মানে বৰষুণ হ'লে আপোনালোকে পানৰ পুলি ৰুব পাৰে। এইটো বাংলা পান হয়, এইটো আপোনালোকে যথেষ্ট লাভ হয় আৰু ফলনটো বেছি হয় ইয়াত, আৰু এই পানৰ আপোনাৰ দামটো বেছি থাকে, সেইকাৰণে পানটোত লাভৱান হ'ব পাৰি। মই কেইদিন আগত ইয়াৰ পৰা পানৰ পুলি মই কাটিং কৰিছিলোঁ। এই চাওক, অলপ খালী খালী হৈ আছে, ইয়াৰ পৰা মই পানৰ পুলি কাটিং কৰি দিছোঁ। এয়া এইবিলাক পাতল পাতল থাইছে যে, এইবিলাক পৰা কাটিং হৈছে। যিসকল বন্ধুসকলৰ মানে পান খেতি কৰাৰ ইচ্ছুক মানে আছে, আপোনালোকে মোৰ পৰা পানৰ পুলি লৈ যাব পাৰে। ইফালে এটা পানৰ গছ এটা পৰি গৈছে, এইটো দেখুৱাম আপোনালোকে। চাওক, এইটো চাওক, এইটো ইয়াত পান গছটোৰ পৰা বান্ধা হৈছিলে, এইটো খৰি গৈছে মাটিত, এইটো উঠাই দিব লাগিব। মই এইটো পিছত উঠাই দিম, উঠাই বান্ধি দিব লাগিব। এইবিলাক চন আছে, এইবিলাক চনেৰে বান্ধি দিব লাগে। এইটো গছটো তলত পৰি গৈছে। এই চাওক বন্ধুসকল, ইয়াৰ পৰা মই পানৰ পুলি কাটিং কৰিছিলোঁ। এই চাওক, আকৌ পানৰ পুলি হৈ আছে। ইয়াৰ পৰাও কাটিং কৰিছিলোঁ, এই পানৰ পুলি হৈ আছে। সিফালে আৰু দেখুৱাব বিচাৰিম। ইয়াৰ পৰা এই সৰু সৰু চাইছে এইবিলাক পানৰ পুলি, এইবিলাক হৈ আছে। এইকেইটা আকৌ এইবিলাকৰ নিচিনা ডাঙৰ হ'ব এনেকুৱা। আৰু এতিয়া এনেকুৱা এটা ছিজন, বৰষুণৰ ছিজনত, এনেকুৱা মাহত, জেঠ মাহত বা বহাগ মাহত, আহাৰ মাহত, এনেকুৱা আপোনালোকে পাণটো, আপোনালোকৰ যদি বাগিচা থাকে, আপোনালোকে এদিন পিছত পাণ তুলিব পাৰিব। এটা গছৰ পৰা এটাকৈ এদিন পিছতে পাণ তুলিব পাৰিব আপোনালোকে। যেনেকৈ মই দেখুৱাব বিচাৰিম, এইটো চাওক এটা পাণ আছে, মই এইটো আজি তুলি দিলোঁ ধৰক। এইটো এদিন পিছত এইটো ডাঙৰ হৈ যাব, মই পিছৰ দিন এইটো তুলিব পাৰিম। মানে প্ৰত্যেক গছৰ পৰা মানে এদিন বাদ দি পেলাই এটা পাণ উঠাব পাৰিব। এটা পাণ, যিমান গছ আছে আপোনাৰ ইমান পাণ তুলিব পাৰিব। আপোনাৰ মোৰ যোনটো এটা লাইন আছে, মই দেখাব চেষ্টা কৰিম। এইটো আপোনালোকে লাইনটো চাই আছে, এইটো এটা লাইনত পূৰা মোৰ ধৰক লম্বা কৰি পূৰা আছে যে, এনে কৰি আপোনাৰ এটা লাইনত আপোনাৰ 60টা মানে গছ আছে পাণৰ। এইটো লম্বাটো চাইছে, এইটো 60টা পাণৰ গছ আছে। 60টা পাণৰ গছ এটা লাইনত আছে, আৰু এনেকুৱা লাইন আছে মোৰ 50টা লাইন থাকিলে সেই মাথাৰ পৰা একেবাৰে 529 মানে 3000 মানে আছে, ইয়াত গছ আছে। 3000 গছ থাকিলে আকৌ ইয়াত এটা গ্ৰুপ আছে। এইটো গ্ৰুপত আপোনালোকে সেইটোত চাইছে, এইটোতো ছেম আছে 3000। মোৰ এনেকৈ 4টা গ্ৰুপ আছে। এইটো সিফালে আৰু 2টা আছে, এইটো এটা গ্ৰুপ আছে, এইটো গ্ৰুপ চাইছে, দুটা গ্ৰুপ। ইয়াতো আপোনাৰ ছেম, এনেকৈ ছেম আছে ইয়াতো। এনেকুৱা 4টা গ্ৰুপ আছে। এই আৰু এটা গ্ৰুপ আছে, এইটো লাষ্ট গ্ৰুপ, ইয়াতো ছেম আছে। মানে মোৰ টোটেলি গাৰ্ডেনটোৰ 4টা, এটা 3000 কৰি আছে, 3000 কৰি গছ আছে। তো 4টা মানে যোনটো গ্ৰুপ আছে, 4টা গ্ৰুপত আপোনালোকে 12000 গছ আছে। 12000 গছ থাকিলে আপোনালোকে ডেইলি যদি এটা গছৰ পৰা এটাকৈ পাত তোলে, আপোনালোকৰ 12000 হৈ আছে ডেইলি। আপোনাৰ এদিন পিছত এদিন উঠাব পাৰিব।
এটা কৰি আপোনালোকে লাভ কৰিব পাৰিব বন্ধুসকল। আৰু যোনৰ যাৰ যাৰ ইচ্ছা আছে তেওঁলোকে মোৰ পৰা পাণৰ পুলি লৈ যাব পাৰিব। আৰু আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব, তেনেহ'লে পাণৰ পুলি মই আছে নে নাই মই জনাই দিম আপোনালোকক। কাৰণ এতিয়া মই পাণৰ পুলি কাটিং কৰি আছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰত ভিডিঅ'টো মই আনিছিলোঁ। আপোনালোকে পুলিৰ ল'বৰ ইচ্ছুক থাকিলে আপোনালোকে মোক ফোন কৰিব পাৰে। তো ইমানেই ক'লোঁ মই, আৰু বেছি ডাঙৰ নকৰোঁ ভিডিঅ'টো। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।